লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972 লিখিছে আৰু এইটো প্ৰুফ এখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এখন যদি কোৰ্টত আমি দেখাও এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হ্যান্ড ৰাইটিং প্ৰুফ হ'ব হয় খুলুমবাই আং আনাৰা ব্ৰহ্ম মই বড়ো ক'ব কাৰণে শিকি আছো কষ্ট কৰি আছো কিন্তু সেই কাৰণে মই অসমীয়াতে কম মই এজনী আৰ্টিষ্ট হয় আৰু বহুত কষ্ট কৰি আজি মই এখিনি আহি পাইছো জীৱনত এদিনতে এজন আৰ্টিষ্ট নবনে আজি 10-15 বছৰ ধৰি মই গান বনাই আছো কষ্ট কৰি আছো আৰু তাৰ পিছত এখিনি আহি পাইছো আৰু মই নিজকে মই কৃতজ্ঞ বুলি ভাবো মই নিজকে ভগৱানৰ আগত কওঁ মোক এখিনি যে ভগৱানে সুবিধা দিছে কৰিব মই পাৰিছো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা মই ৰিসেন্টলি যেনেকৈ আপোনালোকে জানে মই আমাৰ লোকগীত ফোক সংগীত আচ্ছা তাৰ আগত মই আৰু এটা কথা ক'ব খুজো আমাৰ ৰাইজক আপোনালোকৰ সোশ্যাল মিডিয়াৰ প্লেটফৰ্মৰ জৰিয়তে সকলো প্লেটফৰ্মৰ জৰিয়তে আমাৰ মানুহখিনি এইটো কথা নাজানে ফোক সংগীত কোনো পাৰ্সোনাল কাৰো ৰাইট নাই ওকে ফোক সংগীতটো সকলোৰে কাৰণে আজি মই গাইছো আৰু কালি আপোনালোকেও গাব পাৰিব আৰু যিমান আমাৰ উদীয়মান শিল্পী আছে নতুন জেনাৰেশন আছে ইয়তিও আহি প্লাই গাব লাগে আসলতে মই অনুৰোধ কৰো সকলোৱে গাওক এইটো আমাৰ ফোক সংগীতটো আস্তে আস্তে মুখে মুখে চলি আহা যোনটো জেনাৰেশন বাই জেনাৰেশন আস্তে নাইকিয়া হৈ গৈছে মই গোৱাৰ আগত বহুত কমেহে ফোক গান গাইছিলে যিমান আমাৰ মই কাৰো নাম নলো যিমান সিঙ্গাৰ আছে সবে মডাৰ্ন সং গায় কিন্তু মই ভাল পাওঁ ফোক গায় আৰু ভাল পোৱাৰ বাদেও মানে মই ফোক গীতটো এটোৰ কাৰণে গাওঁ আমাৰ কালচাৰটো জিয়াই থাকক আমাৰ বড়ো কালচাৰটো আৰু আগবাঢ়ি যাওক আৰু বিশ্ব দৰবাৰত যাওক নেশনেল লেভেলত যাওক হেতুৰ কাৰণে মই এই চেষ্টা কৰো আৰু মই যিমানখিনি পাৰো কৰিছো মই নেশনেল লেভেলত নৰ্থ ইষ্ট ফেষ্টিভেলত গাইছো মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ লগত আমাৰ বড়ো গীত গাইছো মই নিজে ভাবো কি এই সুযোগটো মই মামে খান বহুত ডাঙৰ ইন্টাৰনেশনেল আৰ্টিষ্ট হয় তেখেতৰ এটা ফোক নেশন বুলি এটা বেন্ড আছে তাতে মই এজন মেম্বাৰ হয় অসমৰ পৰা তেখেতে মোকে সিলেক্ট কৰিছে আৰু মই আমাৰ আয়ো হাইমা এই গীতটি গাই পেলাই মাইসুৰ পেলেজত এয়াৰ ৰেহমান ছাৰৰ আগত মই গাইছো সো মই এখিনি সুযোগ এই কাৰণে পাইছো মই ফোক আৰ্টিষ্ট বুলি তেখেতসকলে কয় আৰু মই যোৱা বছৰ ৰেঙনি মিউজিকত এজ এ ফোক সিঙ্গাৰ আমখি কছাৰীত এৱাৰ্ডো পাইছো তারপৰি রিসেন্টলি ফেমিনা এচিভার্স এৱাৰ্ড ফোক গীত বিলাক মই জিয়াই ৰাখাৰ কাৰণে মই এৱাৰ্ড পাইছো এতিয়া হল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলো মোৰ মায়ে মই জন্ম হোৱা নাছিলো ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফোক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফোক গীত বিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে সো এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলো আজি এক বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলো এইটো গানে কৈছিলা এইটো গানে কৈছিলো তাৰ মই চালো এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰী সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশন কৰিছে ফোক গান সদায় কালেকশনে কৰে কোনো পাৰ্সোনাল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফোক সং বুলিয়ে দিয়া আছে তেখেতৰ ওয়াইফে গাইছে এই গীতটো বিমলা বড়ো সো তেখেতে যেতিয়া গাইছে ফোক গান হয় যেনেকে মই কৈছো সকলোৱে গাব পাৰে মই ভাবিছো ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলো গালো আৰু 4 দিন আগত মই ৰিলিজ কৰিলো তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট উলাই দিয়া এইটো মোৰ পাৰ্সোনাল গান হয় এইটো ফোক গীত নহয় মই ক'লো আপোনাৰ ফোক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফোক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিটো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972 লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয়
পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতৰ একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় সবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 80 মোটামুটি 87 or 90 আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খুজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰ পিছত তেখেতৰ ৱাইফে গাইছে তাৰ পিছত মই গাইছো তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকৈ মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা মই ক'লো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলোঁ এখেতে লিখা বুলি ঠিক আছে ছাৰ মই আপোনাক সন্মান কৰোঁ আপুনি মোতছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰোঁ মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুসুধাকৈ গাইছোঁ মই নাজানিছিলোঁ যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেছপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিলে স্পেচিয়েল থেংকছ এই গানটো কালেকশ্যন কৰা বুলি যেনেকৈ তেখেতে লিখিছে ময়ো সেনেকৈয়ে লিখিছিলোঁ কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খোজোঁ মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো ওলাই দিয়া নহ'লে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকুৱা ধমকি দিছে মই আৰু তাৰ পিছত একো নকলো কিন্তু নেক্সট দিনাই তেখেতে মই ক'লো মই কৈছোঁ ছাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰোঁ চাম আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰ্তা সকল কাৰণ বিয়াৰ্তাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছোঁ আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে চিধা মিডিয়া মাতি পৰ্টেলত পুৰা লক্ষেশ্বৰ দৈমাৰী ছাৰ 1972ত লিখিছে আৰু এইটো প্ৰুফ এইখন কিতাপ আজিৰ কিতাপ নহয় আপোনালোকে চাওক এই কিতাপখন পুৰণা কিমান বছৰ আগত আৰু ইয়াতে চনটো লিখা আছে এইখন যদি কোৰ্টত আমি দেখাওঁ এইটো প্ৰুফ হ'ব কি এইখন গীত এখেতে লিখিছিল তেখেতৰ হেণ্ড ৰাইটিং প্ৰুফ হ'ব এনে মুখেদি কৈ দিলে নহয় তেখেতে প্ৰুফ দেখাওক এতিয়া কভাৰত কি লিখা আছিল আপোনালোকে চাওক বিমলা বড়ো কি লিখা আছে বিমলা ৰাইটাৰ বুলি লিখা নাই তেখেতে আপোনালোকে পঢ়ি চাওক আপোনালোকে যে নিউজত দিছে সংগ্ৰহ কৰা বুলি লিখিছে সংগ্ৰহ মানে কালেকশ্যন কৰা বুলি তেখেতৰ যদি গীত হল হয় তেখেতৰ ইমান কিয় হিম্মত নাই তেখেতে এইটো কথা কিয় নকলে এইটো মোৰ লিৰিক্স আৰু টিউন বুলি ইমানখিনি নহ'লেহেঁতেন মই নাগালো হয় নহয় মই কি গানৰ অভাৱ আছে নেকি মোৰ বহুত গান আছে এই গানটো ভাল পাওঁ ফোক সংগীত আমাৰ ফোক সংগীত হয় আমাৰ লোক সংগীত হয় বুলি মই গাইছিলোঁ নহয় তেখেতে যেহেতু আপুনি সম্বোধন কৰিলে আপোনাৰ যেটো নেকি যি মানে গীতটোক লৈ বিতৰ্ক হৈছে সেই বিতৰ্কত আজি সম্পূৰ্ণ প্ৰমাণ দিব পাৰে এয়াই সম্পূৰ্ণ প্ৰমাণ এই আপোনাৰ ঘৰটো এইটো কি জেগা কবিৰ আলী এই সাহিত্য সভাৰ অফিচৰ ওচৰত এই গলিটোত এই ছাৰৰ ঘৰ ছাৰৰ নাম হ'ল লক্ষেশ্বৰ দৈমাৰী আৰু এই ছাৰে ৰেডিঅ' আৰ্টিষ্ট আছিলে আৰু এই ছাৰে 1972 যেতিয়া মোৰ জন্ম হোৱা নাছিলে এই গীত লিখিছিলে আৰু এই গীতটো তেখেতে কেনেকৈ লিখিছিলে তেখেতৰো এটা ফিলিংছ আছে এই গীতটো তেখেতে তেখেতৰ মাকৰ কথা শুনি লিখিছিলে এইখিনি কথা ছাৰে ক'ব কনচেপ্টটো আৰু তেখেতো এখেতৰ গাঁও ধীৰেশ্বৰ নাৰ্জাৰীও একে গাঁৱৰে হয় একেই অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল তেখেতৰ ৱাইফেও গাইছিলে সেইকাৰণে তেখেতৰ ৱাইফে গোৱাৰ কাৰণে ছাৰে এইটো কথা কোৱা নাই আজি সম্বোধন কৰিলে আপুনি সংবাদ মাধ্যমত তেনেক্ষেত্ৰত আপোনাৰ যিটো স্পষ্টীকৰণ সেই স্পষ্টীকৰণটো আপুনি দিলে তেনেক্ষেত্ৰত আগত দুনাইবাৰ আপুনি তেওঁলোক অনুৰোধ কৰিবনে এও যে আপোনাৰ প্ৰতি যি বিতৰ্ক কৰিব লাগিব তেখেতে কৰিবই লাগিব তেখেতে এনেও 25ত কি অনুৰোধ থাকিব তেখেতক এই অনুৰোধ তেখেতে যে মানুহৰ আগত কৈছে পুৰা দৰ্শকৰ আগত গোটেই অডিয়েন্সৰ আগত বা পুৰা ছ'চিয়েল মিডিয়াত যে এইটো কৈছে এইটো তেখেতৰ গীত হয় আৰু মই চুৰ কৰিছোঁ বুলি এইটো কথা তেখেতে ক'ব লাগিব এইটো তেখেতৰ গীত নহয় তেখেতে সংগ্ৰহ কৰিছিলে এইটো গীত হয়
লক্ষেশ্বৰ দৈমাৰী ছাৰৰ আৰু এইটোৰ আমাৰ হাতত প্ৰুফ আছে আৰু ৰেডিঅ' চেণ্টাৰতো প্ৰুফ আছে মই অলৰেডি দেৱেন বসুমতাৰী ছাৰ যোন আমাৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু টেলিভিশ্যনৰ যোনে আছিলে নৰ্থ ইষ্টৰ পুৰা মেইন যোন হয় তেখেতে এই চব জানে চব বস্তুৰে প্ৰুফ থাকে নহয় জানো ৰেডিঅ' চেণ্টাৰত আৰু এই দাদাই 1987ত নে 87ৰ পৰা 90ৰ ভিতৰত এইটো লাইমন আফা বুলি এটা প্ৰগ্ৰামত এইটো গীত অলৰেডি গাইছে এখেতে লিখাৰ লগত ছাৰ আছিলে ছাৰে শিকাইছে এখেতেতো মিছা কথা কোৱা নাই তেখেতে কোনোবাই যদি কয় মই লিখিছো বুলি মই প্ৰুফ দিব লাগিব নহয় তেখেতৰ প্ৰুফ আছে এই কিতাপখনে প্ৰুফ হয় তেখেতে লিখা আৰু অকল তেখেত নহয় আৰু এই গাঁৱত যোনে আছে এখেত আছে ছিংগাৰ হয় আৰু যিমানখিনি মানুহ বজাইছিল তেখেতে শিকাইছিলে ৰেডিঅ' চেণ্টাৰত চবে জানে আৰু ছাৰে ক'ব হয় কোনে মই নাজানিছিলোঁ প্ৰথম তেখেতে লিখা বুলি মই সুধিছিলোঁ কোনে কোনে কৈছে আজি মই প্ৰথম লগ পাইছোঁ কিন্তু মই এইটো জানো ফোক গান হয় চবে গাব পাৰে ছাৰৰ একো আপত্তি নাছিলে গোৱা বুলি আপুনি যেহেতু ইউটিউবত আপলোড কৰিলে আপোনাৰ যি গীত ইউটিউবত আপলোড কৰোঁতে আপুনি আপলোড কৰাৰ সময়ত আপোনাৰ যে ধীৰেশ্বৰ বড়োৰ নামটো আপুনি মই দিছোঁ নামটো কালেকশ্যন কৰা বুলি প্ৰথম দিনাৰ পৰা দিছোঁ মোৰ যেতিয়া গানত আপোনালোকে নেম কাষ্টিঙত লাষ্টত নামটো যায় তাতে স্পেচিয়েল থেংকছত তেখেতৰ নাম দিছোঁ আৰু তলত ডেছক্ৰিপশ্যন থাকে যে তাতো দিছোঁ আৰু স্পেচিয়েল থেংকছ বুলিও দিছোঁ কালেকশ্যন কৰা বুলিও দিছোঁ আৰু এইটো কথা মই তেখেতকো কৈছোঁ ছাৰ আপোনাৰ নামটো মই দিছোঁ আপোনাক সন্মানো দিছোঁ আপুনি যেনেকৈ লিখিছে কালেকশ্যন কৰা বুলি সংগ্ৰহ কৰা বুলি আপুনি নিজেও লিখিছে সেনেকাই মই লিখিছোঁ আৰু আপুনি যদি আজি কৈছে আপোনাৰ গীত বুলি মই এইটোও লিখি দিম কাৰণ তেখেতেতো নিজে মুখেদিহে এনেকৈ কৈছে মোৰ আগত ধমকি দিছিলে তেখেতে ভাবিছে মই বম্বেত বহি আছোঁ মই গম নাপাম মই ক'লোঁ এইটো গানটো মই জানা মতে লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে মোৰোতো চিনাকি আছে মোকো চবে চিনি পায় মই অকল বড়োলেণ্ড বুলি নহয় মোৰতো অসমতো মোক সকলোৱে চিনি পায় বা অসমৰ বাহিৰতো চবে চিনি পায় মোক মই বলিউডো গাইছোঁ মই অলৰেডি বলিউডৰ 4 দিন কি চান্দিনীত মোৰ এটা অলৰেডি গীত আহিছে দিছ উইকেণ্ড দ্য ফৰেষ্ট কট্টুপুলি মই চব ভাষাৰে তামিল তেলেগু বিহাৰী চব চিনেমাত মই গীত গাইছোঁ মোৰ অলৰেডি মই বলিউড চিনেমা এখন এক্টিঙত কৰিছোঁ মই নিজে গীতো গাইছোঁ এইবিলাক আপোনালোকে চব গুগলত পাই যাব তাৰপিছত মই এনেকৈ কওঁতে তেখেতে কৈছে নহয় তুমি ভুল ইনফৰমেশ্যন পাইছা এইটো মই লিখিছোঁ ইমান বেলেগৰ গীত এটা নিজে এনেকৈ চুৰ কৰি পেলাই এনেকৈ দাবা দি কৈ পেলাই আৰু ছ'চিয়েল মিডিয়াত গৈ পেলাই ইমান ডাঙৰ মিছা এটা কথা কৈ পেলাই মই চুৰ বুলি কৈছে এতিয়া তেখেতে এইটো স্পষ্টীকৰণ দিয়ক কিয় ক'লে আপোনালোকে এখেতৰ পৰা কথাখিনি শুনি লওক ছাৰ আপুনি কওক আচল কথাখিনি এইটো ছাৰক মই মুখে শুনিছিলোঁ কাৰণ ফোক চং মুখে শুনে না যেনেকৈ বি হামজে মুংলি আয়ো হাইমা এইবিলাক গীত আমি মুখে শুনিছিলোঁ পিছত ইউটিউবত তেখেতৰ ৱাইফে গাইছে না সেইটো শুনিছোঁ শুনি পেলাই মই গাইছোঁ কিন্তু যেনেকৈ মই কৈছোঁ ফোক গীতটো চবেই গাব পাৰে নহয় ইউটিউবত পাইছোঁ পুৰা গানটো ইউটিউবত পাইছোঁ ইউটিউবত তেখেতৰ চেনেলত পাইছোঁ ন বিমলা বড়োৰ মই যোগাযোগ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কিন্তু মই তেখেতৰ নাম্বাৰ নাপালোঁ বহুতক সুধিছিলোঁ নাপালোঁ কিন্তু ফোক গীত যেতিয়া মই পাৰ্মিশ্যন ল'ব নালাগে আৰু মই তেখেতৰ নামটো দিছোঁ সন্মান দিছোঁ তেখেতক